Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম ক্লাছ 8 ইংলিছ টেক্সটবুকৰ যি লেসন নম্বৰ 8 আছে পাঠটিৰ নাম হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী ইয়াৰ দ্বিতীয় ভাগটো ইয়াৰ আগতে আমি ইতিমধ্যে ইয়াৰ এটা পাৰ্ট প্ৰস্তুত কৰিছোঁ এই পাঠটিৰ যিখিনি ইন্ট্ৰোডাকচনৰ লগতে আমি ইয়াৰ পাঠটোৰ এই যিখিনি আছে ডিউৰিং দ্য ডে এইখিনিলৈ আমি আলোচনা কৰিছোঁ আৰু আজি ইয়াৰ পিছৰখিনি অৰ্থাৎ গোটেই শেষ কৰিম আজি পাঠটো আৰু তাৰপিছত আমি এক্টিভিটিখিনি লৈ আহিম গতিকে আহকচোন আজি পাঠটোত কি দিছে আমি গোটেইখিনি কথা পঢ়িবলৈ চেষ্টা কৰোঁ ইয়াত প্ৰথমতে কৈছে যে চন্দ্ৰপ্ৰভা's efforts greatly improved স্কুল সাব ইন্সপেক্টৰ নীলকান্ত বৰুৱা চন্দ্ৰপ্ৰভা শইকীয়াৰ যিবোৰ কাম আছিল তেওঁৰ যিবোৰ মহান কাম আছিল সেইবোৰ ভালকৈ প্ৰভাৱ পেলাইছিল আমাৰ স্কুল সাব ইন্সপেক্টৰ নীলকান্ত বৰুৱালৈ and she and her sister were awarded a scholarship to study in নগাঁও মিছন অৰ্থাৎ এইখিনি কৈছে যে আৰু তেতিয়া কি কৰা হৈছিল তেওঁ অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীক আৰু তেওঁৰ ভনীয়েকক এটা স্কলাৰশ্বিপ দিয়া হৈছিল কি স্কলাৰশ্বিপ দিয়া হৈছিল ষ্টাডি ইন নগাঁও মিছন স্কুল চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন গতিকে কি কৰা হৈছিল তেওঁলোকক নগাঁও মিছনৰ স্কুলত পঢ়িবলৈ এটা তেওঁলোকক স্কলাৰশ্বিপ দিয়া হৈছিল যাতে তেওঁলোকৰ যিটো শৈক্ষিক জীৱন যাপন সেইটো আৰু ভালদৰে চলাব পাৰে অন several occasions she fought for the right for girls আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ মহিলাৰ ছোৱালীৰ যিবোৰ অধিকাৰ তাৰ হকে আমাৰ যিবিলাক সমাজৰ যিবিলাক ৰীতি-নীতি আছে তাৰ বিৰুদ্ধে মাত মাতিছিল in those days girls were not admitted into the hostel unless they convert to Christianity গতিকে হেতু সময়ত যদিহে ছোৱালীসকল যেটো খ্ৰীষ্টান ধৰ্ম আছে সেই খ্ৰীষ্টান ধৰ্মটো আকোৱালি নলয় তেন্তে তেওঁলোকক হোষ্টেলৰ যেটো সা সুবিধা হেতু লৰ পৰা বিৰত ৰখা হৈছিল চন্দ্ৰপ্ৰভা vehemently opposed this and the school authorities were compelled to allow girls of all religions to avail the hostel facilities আৰু সেই যেটো নিয়ম আছিল সেই নিয়মটোৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভা শইকীয়ানে খুব কঠোৰভাৱে বিৰুদ্ধে কি কৰিছিল মাত মাতিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত কি কৰিছিল স্কুল যিবোৰ অথৰিটি আছিল অৰ্থাৎ স্কুলৰ যেটো মানে কি কমিটি আছিল বা স্কুল জনে মানে পৰিচালনা কৰিছিল তেওঁলোকে বাধ্য হৈ গৈছিল কিহৰ বাবে এই যেটো ফেচিলিটি হোষ্টেলৰ যেটো সা সুবিধা যেটা সকলো ধৰ্ম নিৰপেক্ষভাৱে সকলো মহিলাই বা ছোৱালীয়ে লাভ কৰিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰস্তুত হৈছিল In 1925, Chandraprabha challenged the prevailing custom of women sitting behind a bamboo screen in public meeting. কি কৰিছিল যে 1925 চনত আমাৰ পাঠৰ আৰম্ভণিতে এটা কথা কোৱা আছিল যে যদিহে তোমালোকে এখন বাঁহৰ স্ক্ৰিনৰ অৰ্থাৎ পৰ্দাৰ ইপাৰ সিপাৰৰ পৰা ল'ৰা ছোৱালীৰ কথা পাতিব লাগে তেন্তে কেনেকৈ অনুভৱ কৰিবা সেই বিষয়টো লৈ ইয়াত আহিছে যে 1925 চনত চন্দ্ৰপ্ৰভা শইকীয়ানে যিটো প্ৰথা আছিল যে ল'ৰা ছোৱালী একেলগে মিটিঙত বহিব নোৱাৰে তাৰ মাজত কি থাকিব লাগিব আমাৰ বাঁহৰ স্ক্ৰিন থাকিব লাগিব অৰ্থাৎ পৰ্দা থাকিব লাগিব তাৰ বিৰুদ্ধে মাত মাতিছিল In the Assam Writers Association held that year at নগাঁও আৰু সেই বছৰতে কি হৈছিল অসম সাহিত্য সভা আপোনালোকৰ সকলোৱে জানে যে বছৰে বছৰে অসম সাহিত্য সভা হৈ থাকে 1925 চনৰ যেটো অসম সাহিত্য সভা আছিল সেইটো নগাঁৱত অনুষ্ঠিত হৈছিল She delivered a very powerful speech and demanded the removal of the bamboo screen that was placed between men and women. আৰু তেওঁ সেই অসম সাহিত্য সভাত এটা কি খুব শক্তিশালী এটা ভাষণ দিছিল আৰু এটা ডিমান্ড কৰিছিল যে এই যিখন স্ক্ৰিন আছে অৰ্থাৎ ল'ৰা ছোৱালীৰ বিভেদিতা আনিব পৰা যিখন পৰ্দা আছিল বাঁহৰ পৰ্দা সেই বাঁহৰ পৰ্দাখন আঁতৰাই দিবলৈ কি কৰিছিল তেওঁ ডিমান্ড কৰিছিল She was staunchly against such restrictions and her protest against these norms of society was not confined to this incident alone আৰু কি কৰিছিল তেওঁ যেটো এই দৃঢ়ভাৱে তেওঁৰ যেটো মানে ৰেষ্ট্ৰিকশন আছিল সমাজত যিবোৰ মানে কি অকবাধ্যতা আছিল এইবোৰৰ বিৰুদ্ধে তেওঁ দৃঢ়ভাৱে প্ৰটেষ্ট কৰিছিল আন্দোলন কৰিছিল আৰু এইবোৰৰ বিৰুদ্ধে তেওঁ সদায় মাত মাতি আছিল আৰু এইটো তাতে শেষ হৈ যোৱা নাছিল The next year at her initiative
the first women's organization Assam Pradeshik Mohila Samiti was formed. আৰু তাৰ এবছৰ পিছতে তেওঁৰ ইনিচিয়েটিভত অৰ্থাৎ মানে কি তেওঁৰ অগ্ৰণী ভূমিকাৰ ফলত অসম প্ৰদেশিক মহিলা সমিতি নামৰ যিখন সমিতি সেইখন গঠন কৰা হৈছিল যেটো প্ৰথম মহিলা সমিতি আছিল Chandraprabha Saikini was greatly affected by the deep-rooted caste system in India. আজি Chandraprabha Saikini ঘোৰ বিৰোধিতা কৰিছিল আমাৰ ভাৰতবৰ্ষত খুব মানে কি ভালদৰে শিপা দি গজি উঠা যেটো কাষ্ট যেটো আমাৰ সিস্টেম আছিল কাষ্ট সিস্টেম অৰ্থাৎ জাতি ধৰ্ম ভেদাভেদ যেটো আছিল in her own state তেওঁ নিজৰ মানে কি ৰাজ্যত Assam she took matters into her own hand আৰু ইয়াৰ ক্ষেত্ৰত তেওঁ নিজৰ ৰাজ্যত খুব মানে কি জড়িত হৈ পৰিছিল আৰু এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁ নিজৰ হাতত কৰ্মপন্থা লৈছিল One of such radical steps was to fight for the entry of everyone, irrespective of caste, gender and class, into the famous Hyagraph Madhav temple at Hazo. আৰু সেই তেনেকুৱা ধৰণৰ এটা উদাহৰণ তেওঁ কি কৰিছিল আমাৰ হাজোত যেটো আমাৰ পঞ্চতীৰ্থ আছে তাত যেটো মন্দিৰ আছে হয়াগ্ৰীৱ মাধৱ তাত কোনো ধৰণৰ ধৰ্ম মানে কি মানি বা কোনো ধৰণৰ জাতি ভেদাভেদ নাৰাখি ধৰ্ম নিৰপেক্ষভাৱে কোনো জাতি ভেদাভেদ নাৰাখি সকলোৱে মন্দিৰত উপস্থিত থাকিব পাৰিছিল বা সকলোৱে মন্দিৰলৈ প্ৰৱেশ কৰিব পাৰিছিল সেই কামটো তেওঁ কৰিছিল In 1921 when Chandraprabha met Mahatma Gandhi she was impressed to join the freedom movement আৰু 1921 চনত যেতিয়া তেওঁ মহাত্মা গান্ধীক লগ কৰিছিল আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক তেওঁ ফ্ৰীডম মুভমেন্ট অৰ্থাৎ আমাৰ যেটো স্বাধীনতা আন্দোলন চলিছিল তাতে যোগদান কৰিবলৈ তেওঁ ইনস্পায়াৰ্ড হৈছিল অৰ্থাৎ তেওঁ প্ৰেৰণা পাইছিল she spread the message of khadi boycott of foreign clothes removal of untouchability banning of opium and other social affairs গতিকে এই বিভিন্ন ধৰণৰ যেটো ব্ৰিটিছৰ যিবিলাক ৰুল আছিল আপোনালোকে জানে যে কেনেকুৱা ক্ষেত্ৰত আমাৰ আন্দোলনবোৰ চলাইছিল যেনেকুৱা ধৰণৰ আমাৰ ইয়াত কৈছে যে মেসেজ অফ খাদি কাপোৰৰ মেসেজ দিছিল বয়কট ফৰেন ক্লথেছ আমাৰ যিবোৰ বিদেশী সাজ পোছাক আছিল সেইবোৰৰ মানে কি বয়কট কৰিবলৈ অৰ্থাৎ এৰিবলৈ যেটো আমাৰ অসহযোগ আন্দোলন আছিল ৰিমুভেল অফ আনটাচেবিলিটি যেটো আমাৰ অস্পৰ্শতাৰ যেটো আমাৰ এসময়ত এটা ৰীতি নীতি আছিল এতিয়া বৰ্তমান এটো খুবেই কম বিশেষকৈ অসমতো এইবোৰ নাই বৰ্তমান বেনিং অফ ওপিয়াম অৰ্থাৎ যেটো আমাৰ কানিৰ যেটো আমাৰ ব্যান কৰা হৈছিল এটো মানে নিষেধ কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ সোশ্যাল ইভেল অৰ্থাৎ বিভিন্ন ধৰণৰ আমাৰ সামাজিক যিবোৰ আমাৰ বেয়া ৰীতি নীতি আছিল সেইবোৰৰ বিৰুদ্ধে তেওঁ মেসেজ দিছিল সমাজক from 1930 onwards she immersed herself in the freedom movement আৰু 1930 চনলৈ তেওঁ যেটো আমাৰ স্বাধীনতা সংগ্ৰাম আছিল তাত পূৰ্ণভাৱে তেওঁ মানে কি ডুব গৈছিল she was imprisoned tried in 1931 1942 and 1943 আৰু তেওঁ তিনিবাৰলৈ জেললৈ পঠিওৱা হৈছিল কিমান চনত 1931 চনত 1942 চনত আৰু 1943 চনত nothing could dampen her indomitable patriotic spirit whenever she saw injustice her rebellious spirit rose to the occasion গতিকে তেওঁৰ যেটো দপদপনি আছিল তেওঁৰ যেটো আমাৰ বিভিন্ন বেয়া ৰীতি নীতিৰ বিৰুদ্ধে অন্ধবিশ্বাসৰ বিৰুদ্ধে বা স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত তেওঁৰ যেটো মাত আছিল সেই মাতটো কোনেই কিন্তু কমাই থব পৰা নাছিল আৰু কি কৰিছিল তেওঁ সদায় তাৰে বিৰুদ্ধে মাত মাৰিছিল তেওঁৰ যেটো সত্তা আছিল সেই সত্তাটো সদায় জাগি উঠিছিল তাৰপিছত কৈছে যে the great freedom fighter spread the message of her mission also taught a number of books আৰু তেওঁৰ যেটো এই মেসেজবোৰ আছিল তেওঁৰ যিবিলাক বাৰ্তা আছিল এই বাৰ্তাবোৰ কিছু সংখ্যক কিতাপৰ দ্বাৰাও প্ৰচাৰিত কৰা হৈছিল the Padma Shri was conferred upon her a few days after her death in 1972 আৰু তেওঁৰ মৃত্যুৰ কিছুদিন পিছতে 1972 চনত পদ্মশ্ৰীৰে কি কৰা হৈছিল পদ্মশ্ৰী যেটো বঁটা সেই বঁটাটো প্ৰদান কৰা হৈছিল apart from the great honor she was also remembered with a commemorative postal stamp in 2002 ইয়াৰ ওপৰতো কি হৰদৰা মনত ৰখা হয় যেটো 2002 চনত যেটো পোষ্টেল ষ্টাম্প নিয়োজিত কৰা হৈছে তাৰ দ্বাৰা তেওঁ মনত ৰখা হয়
বন্ধুসকল যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব কাৰণ ইয়াৰ পিছত যিখিনি আমাৰ এক্টিভিটি আছে এই এক্টিভিটিখিনি আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহিম গতিকে সেই এক্টিভিটিখিনি আপোনালোকে চাবলৈ বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আশা কৰিছোঁ সকলোৱে ঘৰতে আছে নিৰাপদে আছে ষ্টে হোম ষ্টে ছেফ